আমি ইয়াৰ পৰা বুন্দা যাবলৈ 15-20 মিনিট লাগিবই যিহেতু আপোনালোকৰ লগত মই সৰু এটা গেম খেলিব বিচাৰিছোঁ। নিশ্চয়। গেমটো হ'ল আপোনাৰ কেইটামান প্ৰশ্ন কৰিম, যদি এনচাৰ দিব পাৰে আপোনালোকৰ যিটো বিল সেইটো টোটালি ফ্ৰী। সঁচাই ফ্ৰী কৰি দিব নেকি? সঁচাই। আজি প্ৰথম প্ৰশ্নটো হ'ল ট্ৰাফিক জাম আৰু বিউটি পাৰ্লাৰক অসমীয়াত কি বুলি কওঁ? বিউটি পাৰ্লাৰৰ অসমীয়া আৰু ট্ৰাফিক জামৰ অসমীয়া। হয়, এইটো বৰ বেলেগ প্ৰশ্ন কৰিলে দেই আপুনি। বিউটি পাৰ্লাৰ মানেতো বিউটি মানে ধৰা সৌন্দৰ্য নহয় জানো? হয়, সৌন্দৰ্যৰ গৃহ হ'ব পাৰে বিউটি পাৰ্লাৰ। আৰু ট্ৰাফিক জামটোতো আমি জানোৱে যান বাহনৰ মানে যিটো ট্ৰাফিক জাম লাগি যায় সেইটো নহয় জানো? মানে জামটোত কি অসমীয়াত? ছোৱালী মানুহ, যিহেতু ছোৱালী মানুহ পিটিবলে 24 ঘণ্টাই জাম মানে তো গোট খাই থকা। যিয়ে হওক যিমান আপি আছে মানে বিশেষকে পাৰ্লাৰতে থাকে না। মানে মই পাৰ্লাৰতে থাকো যা। হ'ব পাৰে এনেকা কুৱেশ্যন কৰিছে। আপোনাৰ কুৱেশ্যনটো সঁচাই ভাবিবলগীয়া কুৱেশ্যন, কিন্তু আমি কিন্তু ভাবিব পৰা নাই। আপুনি হিন্স দিব লাগিব দাদা। এতিয়া যিহেতু ছোৱালী মানুহ বিউটি পাৰ্লাৰত গৈ থাকে, ছোৱালী মানুহ জানিব লাগে, আপুনি জানিব লাগে না কি হয়। আপুনি কৈ দিয়াচোন কিবা হয়। তোমাৰ মতে কি হয় এইটো কোৱাচোন লাহেকে। মই নোৱাৰিম দেই, চৰি। কেচি 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 সৌন্দৰ্য গৃহ। ময়ো ভাবোঁ সৌন্দৰ্য গৃহ হ'ব বুলি, কিন্তু তথাপি মই 100% নিদিলোঁ। মোৰ বিয়াৰ্ছে এইটো ক'ব, আপোনালোকে কমেণ্টত চাই ল'ব বিউটি পাৰ্লাৰক কি বুলি কয়। আপুনি উত্তৰটো কৈ দিলে ভাল আছিল। এতিয়া চাওক, এইবোৰ হাতৰবোৰ মনে সজা হাতৰ হয়, গতিকে মই যদি এনচাৰ ধৰি লওঁ বা 100% বা ইয়েছ কৰি দিওঁ, কিন্তু ভুল হ'ব পাৰে। মোৰ বিয়াৰ্ছে ভুল ধৰিব পাৰে না, আমাতকৈ টেলেণ্ট মানুহ আছে, মোৰ ভিডিঅ' চাই থাকে, গতিকে তেখেতৰ ওপৰত দিলোঁ। বঢ়িয়া 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 দেই, ভাল লাগিলে। দুটা গ'ল, দুটা নেক্সট কুৱেশ্যন পাৰিলে ধৰক ক'ব গ'লে। এতিয়া নেক্সটটো হ'ল কি গছত মানুহ উঠিব নোৱাৰে বা নুঠে? কি গছত মানুহে নুঠে? শিমল গছ। মইতো এইটো ভাবাই নাছিলোঁ। শিমল গছত আচলতে উঠিব নোৱাৰে মানুহ, উঠিব নোৱাৰে মানে কাঁইট থকাৰ কাৰণে উঠিব নোৱাৰে, কিন্তু ইয়াৰ অৰ্থটো মই বেলেগ ভাবি থৈছিলোঁ। আৰু কলগছ নাই, কলগছত উঠিব পাৰি, কিন্তু পাৰি নুঠে বা নোৱাৰেও, পাৰিব। উঠিম বুলি ক'লে গছত, গোটেই গছত উঠিব নোৱাৰে। কলগছ, অমিতা গছ, এইবোৰত মানুহ নুঠে। যিহেতু 3টাৰ পৰা 2টা পাৰিলে, 2টাই পাৰিলে বুলি ক'ব লাগিব। থেংক ইউ। আকৌ কিমান শুদ্ধ মোৰ বিয়াৰ্ছে দিব, তথাপি মই ৰাতিটো বাৰু ফ্ৰী নাপালে। গাইছ, আমি কলংপাৰ বজাৰ আহি পালোঁ। এটা গাড়ীত 3টা আপেল আপোনালোকৰ লগত আছে, মানুহ হ'ল 4টা, গতিকে 4জনে ভগাই খাব লাগিব, কিন্তু আপেল কাটিব নোৱাৰে। মানে এইটো অলপ চিন্তা কৰিব লাগিব দেই। 3টা আপেল 9টাকৈ খাব লাগিব। হয়, 4জনে ফালিব নোৱাৰে, কাটিব নোৱাৰে, কাটা ফালা একো কৰিব নোৱাৰে, 4জনে ভগাই খাব লাগিব। কামুৰিটো খাব পৰা যাব, 4জনে খাব লাগিব। 4জনে কামুৰি খাব পাৰিম, কিন্তু নাকাটো একেলগে ভগাই খাব লাগিব। একেলগে আমি মুচি কামুৰি খাম। 3টা আপেল ফিনিছ। এটা আপেল 2জনে একেলগে খাব নোৱাৰে, জুঠা কৰিব নোৱাৰে মুঠতে। অ'কে। মিক্সিত দি পেলাই গুড়া কৰি জুচ কৰি পেলাই 4 গিলাচ খাব লাগিব 4জনে। মিক্সাৰটোত মাৰিব নালাগে, মই গোটা মিলাই দিম। আপেল ইয়াতে 4টাই আছে, এটা গাড়ীত আছে, 3টা আপোনালোকৰ লগত আছে।
এটা গাড়ীত আছে 3টা লগত আছে মই এখন গাড়ী বুলি কোৱা নাই নহয় আচ্ছা আচ্ছা এটা গাড়ীত আছে 3টা আপোনালোকৰ লগত আছে মানুহ 4টা খেলটো অলপ আপেল কেইটা বুজি পোৱা কেনেকে ভগাই খাব নকটাকে নাই, মই এটা ভাবিছিলো- খাব মই ভাবিছিলো আপুনি 3টা আপেলৰ কথা কৈছে কাৰণে নাই মই নাই এটা ভাবিছিলো গাড়ীত আছে মানে এটা মোৰ লগত অলৰেডি আছে ওকে এটা গাড়ীত আছে আৰু 3টা আপোনাৰ লগত আছে মানুহ 4টা হলো ন ওকে গতিকে এটা ভগাই খাম তাতে দাদাৰ mixtape মাৰা question দৰকাৰ বিলাক নাই গোটেই কামোৰ অকমান হাতৰ লগাই তাৰ মানে কামুৰি খোৱাৰ দৰকাৰ নাই তাৰ মানে আমি ইয়াত হাৰিলো মানে খুদে নৰ্মেলি কোতে বনাই লৈ পুৰা খাই লয় অল দা বেষ্ট দিলো দাদা থেংক ইউ আপোনাৰ যিখিনি কনচেপ্ট আপুনি গাড়ী চলাই পেলাই এইখিনি কনচেপ্ট আপুনি ভাবিছে বা আপুনি কৰ্মৰ জৰিয়তে এইখিনি কাম কৰিছে হয় খুবেই শলাগ ল'বলগীয়া আমি আপোনাক ছাপোৰ্ট কৰিম আপোনাৰ ইউটিউবৰ লিংকটো দি দিব আৰু হয়। আপোনাৰতো ফেচবুকতো আছে চাগে ফেচবুক এইটো আপোনাক ফ'ল' কৰিম আপোনাক আমাৰ ফালৰ পৰা বহুত বহুত শুভেচ্ছা জ্ঞাপন Thank you. কৰিলোঁ